নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ তোমালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ৰাজু অল। যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কৰিব, কিয়নো আপোনালোকৰ এটা লাইকেই আমাক অন্য এটি ভিডিঅ' বনাবলৈ যথেষ্টখিনি উৎসাহ আৰু প্ৰেৰণা দিয়ে। তো ভাল লাগিলে কমেণ্ট কৰিব কেনেকুৱা লাগি পাইছে, আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ছাবস্ক্ৰাইব কৰোঁতে বেল আইকনটো প্ৰেছ কৰিব যাতে মই ভিডিঅ' আপলোড কৰা পাক মুহূৰ্তত আপোনালোকে উপভোগ কৰিব পাৰে। বলক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। এনেধৰণৰ প্ৰাকৃতিক দৃশ্য মই দেখাইছোঁ, আৰু ভিডিঅ'টি প্ৰস্তুত কৰাত বিশেষভাৱে মই ভিডিঅ'ৰ ক্লিপ কেইটামান লৈছোঁ মোৰ বন্ধু ভৱেনৰ পৰা, আমাৰ ঘৰৰ ওচৰতে, আৰু কেইটামান ক্লিপ লৈছোঁ গুৱাহাটী মিৰ্জাৰ মোৰ বান্ধৱী এগৰাকী। তেওঁ বোলে চেণ্ড কৰিছিলে আজি বহুদিন আগতেই। তেওঁ বলক ধুনীয়াকৈ ভিডিঅ'টি দেখাই গৈ আছোঁ। আমাৰ ধেমাজি জিলাৰে হয় এই দলংখন, নদীখন, আৰু এইখন আমাৰ ধেমাজি জিলাতেই আছে। তো তাৰ পাছতে দেখাই আছোঁ আপোনালোকক এইখন সৰিয়হৰ ফুল। আজি যোৱা বৰ্ষত প্ৰায় প্ৰচাৰ হৈছিলে সৰিয়হনি ফুল ফটো ভিডিঅ'। তো আমিও তাত গৈছিলোঁ, তাৰে এটা ক্লিপ আমি সংগ্ৰহ কৰি ৰাখিছিলোঁ আপোনালোকক দেখাম বুলি, কিন্তু বিজুতিৰ বাবে থাকি গ'ল। তো আজি দেখাইছোঁ। আৰু এয়া গুৱাহাটী মিৰ্জাৰ সন্ধিয়া হয় ভিডিঅ'টো। ইমান সুন্দৰভাৱে লাইটিং সজাইছে, ধুনীয়া লাগিছে। ৰাতি বিশেষকৈ বেছি ভাল লাগে। এয়া দেখিছে এটা প্ৰতিমূৰ্তি আছে ভূপেন হাজৰিকাদেৱৰ, আৰু তাৰপিছতে শ্বিলঙৰ কিছুমান দৃশ্য আপোনালোকক দেখাইছোঁ। সুন্দৰ, বহুত ভাল লাগে। ময়ো গৈছিলোঁ শ্বিলং, কিন্তু সেই অৱস্থাত মোৰ কোনো ধৰণৰ ভাল মোবাইল নাছিল, কেমেৰাটো দূৰৰে কথা। তাৰ কাৰণে মই দেখাব একো ল'ব নোৱাৰিলোঁ। তাত মৰা ফটো কিন্তু ভাল নহয় আজি। এতিয়া খুব সুন্দৰভাৱে এয়া কি ধুনীয়াকৈ ঝৰ্ণা, বহুত ভাল লগা ঠাই শ্বিলং, আপোনালোকে যাব পাৰিব।